নমস্কাৰ ৰাইজ, গুড ইভিনিং। আজি আবেলিৰ পৰত আমাৰ পথাৰলৈ আহিছোঁ। চাওকচোন আপোনালোকে আমাৰ পথাৰখন। নহৰু এয়া আমাৰ দেউতাই চাফা কৰি দিছে ধুনীয়াকৈ। এইখিনি ওলকবি আৰু বন্ধাকবি আছে অলপ। এইখিনি ওলকবি, এইখিনি বন্ধাকবি। তাৰপিছত এইখিনি হ'ল জলকীয়া পুলি, সৰু হৈ আছে, দেৰি লাগিব আৰু খোৱা গেলি। আলু এইখিনি অলপ বেয়া হৈছে, এইখিনি ঠিকে আছে। এইখিনি মানে সেই আৰু ইমান ভাল নহয়। তাৰপিছত মাজে মাজে লাও দিছে, লাও ৰঙালাও। এতিয়া মাজে মাজে আকৌ দেখোন নহৰু হৈছে। এইখিনি ধুনীয়া হৈছে। আলু এয়া আমাৰ ফাদাৰ ইণ্ডিয়া আলুত মাটি দিছে। এইখিনি আলু বেয়া, এইখিনি আলু ভাল আলু। এইখিনি আলু বেয়া আলু, এইখিনি ভাল আলু নে এইখিনি বেলেগ? এইখিনি সেই নেকি? অঁ, এইখিনি খাচী আলু, এইখিনি হ'ল পাতনি আলু। সেইকাৰণে মই ভাবছিলোঁ এইখিনি বেয়া হৈছে আলু, এইখিনি ভাল হৈছে বুলি, কিন্তু এই বেলেগ আলু। অঁ, পিছত লগা গৈছে ন? এটা কিমান শাৰী আছে? কেইবিধ আছে বুলি কৈছিলা? 12 বিধ, 13 বিধ শাক পাচলি আছে ইয়াতে। কি আজি কি দিয়া গৈছে? মাছে তিয়ঁহৰ বুট। ৰঙালাও মাছালাও আছে। বিলাহী আছে, জলকীয়া আছে, জলকীয়াটো এইফালে আছে। গাজৰ আছে। বেছি জাগা নাই, কিন্তু কম জাগাতে আৰু একদম 13 বিধ আছে আৰু। ইফালে চাইডৰ ফালে কলো আছে, কল মাজে মাজে কল চলো বিক্ৰী কৰিব পাৰি। এতিয়া এটা বেপাৰী গুচিয়ে গ'ল, নিমিলিল দাম দৰ। এতিয়া এইখিনি বিলাহী বেছি নাই, মাজে মাজে সেইও আছে, কি কয় এইটো বিলাহী, এই আকৌ কি আছিল জলকীয়া। বিলাহী আৰু জলকীয়া আছে ইয়াতে, বেছি দিয়া নাই। বিলাহী আৰু জলকীয়া ইয়াতে ৰঙালাও, মাটিয়া ৰঙালাও, মাজে মাজে বিলাহী, মাজে মাজে জলকীয়া। এইখিনিৰ পৰা এইখিনি গেলি এইখিনি আলু আৰু তাৰপিছত আলু। এইখিনি আকৌ বিনছ, বেছি নাই বিনছ, 2 লাইন আছে ইয়াতে। 2 লাইন নহয় দিয়ক, 3 লাইনে আছে। এইখিনি গোটেইখিনি বিনছ আৰু 2-3 লাইন, এই 3 লাইন বিনছ। তাৰপিছত এইখিনি আকৌ লাই শাক, ইয়াতে লাই শাক দিছে। আমাৰ দেউতাই কি কৰি থাকে ঘৰত খাব লগা আৰু, বেচা বিক্ৰী নাই আমাৰ ঘৰত, যিখিনি খাব পাৰোঁ সেইখিনি। কেনে লাগিল ক'বচোন আপোনালোকে। ইয়াতে ধনিয়া দিছিল, কিন্তু ভালকৈ নহ'লে ধনিয়াখিনি। আজি আকৌ ধনিয়া গুটি দিছে, নহ'ল কাৰণে। বহুত দিন বৰষুণ চৰষুণো দিয়া নাই ন, সেইকাৰণে চাগে নহ'ল। মাজে মাজে শাকহে হৈছে ইয়াতে। আমি 2দিনমান শাক খালোঁ ইয়াৰ পৰা। এইখিনিও লাই আছে আৰু অলপ পালেঙো আছে। পালেং ভালকৈ হোৱা নাই, মায়ে মোক শাক লৈ যাব দিছে ইয়াৰ পৰাই। এতিয়া ইয়াতে লাই আৰু পালেং আৰু ধনিয়া আছে, অলপ আছে ধনিয়া। ইয়াত বেছি হোৱা নাই, ধনিয়াখিনি ভাল হোৱা নাই, অলপ হৈছে। 2-3ডালমান আছে, কিন্তু শাক হৈছে বহুত, খুতুৰা শাক বহুতখিনি আছে। এতিয়া বেঙেনাৰ পুলিও দিছিল, কিন্তু ভাল নহ'ল, হোৱা নাই মানে। এনেই অলপ এডাল-দুডালমান হৈছে নেকি। এইখিনি চব বিনছ, 3 লাইন বিনছ আছে। কিবা হয়, গাছখিনি হৈছে, কিন্তু ফল বা খাব পাওঁ নে গম নাপাওঁ আৰু। এনেকৈ আমাৰ মাজে মাজে কৰে, ঘৰত খাব লগাকৈ আৰু খাব পৰাকৈ। কিন্তু মূলা দেখোন এটা নে দুটা, বেছি নাই, এটা মানুহে আছে মূলা। তাৰপিছত এই আকৌ মটৰ, যোৱাবাৰ কিন্তু মটৰ খাইছোঁ আমি ভালকৈ, মানে হৈছিল আৰু। এইখিনি মটৰ ইয়াতে বেছি দিয়া নাই, অলপমান দিছে। সেইখিনি প্লাষ্টিকটো পৰি গ'ল, শাক নিব দিয়া প্লাষ্টিক। এয়া মটৰ, ধনিয়াখিনি বা কিয় নহ'ল সেইটোৱে। লাই হৈছে, লাইখিনি ঠিকে আছে, বেছি দিয়া নাই ন, অলপমান হৈছে। এই পালেংখিনি ভালকৈ নহ'ল। মই অলপ লাই পালেং ছিঙিলোঁ বাৰু, এতিয়া আৰু অলপ ছিঙিব লাগিব। তোমালোকে চাই থাকিব দেই। এইখিনি চাইডত মানে এইখিনি কল আছে, আৰু কল আৰু গামেৰি পুলি দিছিল, কেইটামান আছে, কেইটামান মৰি গ'ল। আমাৰ দেউতাই মানে ঘাঁহ অলপমান জংঘল হ'লে ঔষধ মাৰি দিয়ে। সেই ঔষধ মাৰোঁতে গছতো লাগি যায় আৰু গছবিলাক মৰি যায়। ঘৰতো নলয়, ফুলবিলাক মৰি যায়। তাৰপিছত আমি যদি কওঁ সেই লাগি গ'ল, এনেকৈ কৈ দিয়ে। এতিয়া কল নাই, মানে কল গছে আছে, কল মানে লগা নাই। এই টেপটো আছে, সৰু হৈছে, বেছি ডাঙৰ নহয়। এইয়া বুজিছেনে, এইটো কল, এই তাতে আছে কল, এইখিনি দুইটুক নেকি আছে ইয়াতে। এইটো আমাৰ দেউতাৰ স্কুল,
এনচাৰ হৈছিল এতিয়া আৰু হৈছে হ'লে কেইবছৰমান 2 গলা হ'ব এইবিলাক দিদাই আৰু কৰি আছে কিবা চাফা কৰি থাকোঁ এতিয়া মানে বাৰ ঘৰত যাম মই আমাৰ ওচৰতে বাৰ ঘৰ আছে তাতে ঘৰত যাবৰ কাৰণে মায়ে কৈছে অলপ শাক চেঙি আনি কিন্তু খুতুৰা শাক আছে চাব নাই এইবিলাক খুতুৰা শাকে হয় এইবিলাক চব কিন্তু মোৰ এতিয়া তুলি থাকিবৰ কাৰণে মোৰ মন নাই বহুত বৰিং পাওঁ দুটামান তিনিটামান মূলাও আছে অলপমান চিঙি লৈ ল'ব ডাঙৰ চাই ক'ৰবাততো হোৱাই নাই বস্তুবিলাক এইটো চাওকচোন ইয়াতে দিছে আমাৰ মটৰখিনি হোৱাই নাই আকৌ সিফালে আকৌ ধুনীয়াকৈ হৈছে বুজি নাপায় আমি আপোনালোকে কথা ভাবিব লাগে ইমানখিনি আলু ঘৰত খাবৰ কাৰণে বেচব বুলি নাই আমাৰ বেচা বিক্ৰী নাই আমাৰ ঘৰৰ মানুহে চব এতিয়া চব ভাগ হ'ব বাহঁতৰ ফালে বাহঁতৰ ঘৰত যাব চব ভাগ হৈ যায় মানে ডাঙৰ বা মাজু বা চব ভাগ বতৰা হ'ব আৰু মোৰ ৰুমত থাকোঁ মোৰ ৰুমত অলপ হোৱাৰ পিছত আৰু কিবা নাচ দিয়কচোন হ'লে দেখাম দিয়ক আপোনালোকক ইয়াতে আজি মাটি এতিয়া আৰু গুটি দিছে বেছি টাইম হোৱা নাই এতিয়া দিছে দেউতাই এই যেনেখিনি মানে কোমল হৈছে ন মাটিখিনি জিকা সেইখিনিত দিছে আৰু বেছি দিয়া নাই অলপ দিছে আৰু ইয়াতে মানে ধনিয়া দিছে মাজে মাজে চিটাই কিনে আজিয়ে দিছে সেইকাৰণে মানে ভালকৈ সেই কৰি দিছে আৰু নহৰুৰ মাজে মাজে ধনিয়াখিনি সেইফালে নহৰু নাই সেইকাৰণে ইয়াতে ভালকৈ দিছে আৰু সেই জ্বলাখিনি ভালকৈ হ'লেই হ'ল এইডাল জলকীয়া এডাল জলকীয়া বেছি লগা নাই অলপ কেইডালমান লাগিছে এই তলৰ ফালে লাগি আছে এইডাল হৈছে ভোট জলকীয়া নতুনকৈ লাগছে আমি বেছি বঙলা জ্বলা বুলি কওঁ আমাৰ ফালে আমি ঘৰত এতিয়া হৈছে অলপ খেতি ঘৰত আৰু একবাৰ আৰম্ভ কৰিছে এইখিনি ফ্ৰণ্টৰখিনি ইয়াতে ফুল হৈছিল কিন্তু মৰি গ'ল এই ধান মাৰোঁতে কেইটামান ইয়াতে নাৰিকলৰ কচুৰি তামোলৰ পুলি গোলাপ ফুলডাল এইবিলাক হৈছে তামোল আমাৰ তামোলৰ বাগানখন এইবিলাক চব ইয়াতে পাণো আছিল আগতে কিন্তু বানপানীত মানে চব পাণবিলাক মৰি গ'ল আৰু কি বা হ'ল গম নাপাওঁ দুডালমান আছে সেইফালে এইবিলাক তামোলে হয় তাতে দুডালমান আছে পাণ আৰু বাকী চব মৰি গ'ল আজি মই প্ৰথমবাৰৰ কাৰণে ভ্লগ দিছোঁ আপোনালোকে যদি ভাল পায় ক'ব গোবৰ শুকাই থৈছে দেউতাই মানে খেতিত দিবৰ কাৰণে আৰু যদি ভাল লাগে ভ্লগটো ক'ব আৰু আজিৰ কাৰণে ইমানেই সেইটো ভৰাল থেংক ইউ